সকলো ভিউয়াৰ্সক মই নমস্কাৰ জনাইছো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কৰি দেখুৱাম যে মই শোল্ডাৰৰ কাৰণে কোনকেইটা বেষ্ট এক্সাৰসাইজ কোনকেইটা পাৰফেক্ট এক্সাৰসাইজ হয় বা এক্সাৰসাইজটো কৰোঁতে আমি ডাম্বেলত কৰিম নে বাৰবেলত কৰিম বা আমি এক্সাৰসাইজটো কৰোঁতে আমি হাতখন কিমান দূৰলৈকে নিম আৰু কিমান তললৈকে আনিম আহকচোন চাওঁ ভিডিঅ'টো চাই দিব গৈছো বাৰবেল প্ৰেছ বাৰবেল ফ্ৰণ্ট প্ৰেছ ঠিক আছে আমি বাৰটো প্ৰেছ কৰাৰ আগতে আমাৰ কিমান হাইটত আমি বাৰটো ৰাখিছো সেইটো চাই ল'ব মিনিমাম চেষ্টৰ ওপৰত আৰু শোল্ডাৰৰ তলত হ'ব লাগে বাৰটো তাৰ পিছত আমি গ্ৰিপটো শোল্ডাৰৰ বাহিৰত কৰিম দেন আমি অকণমান আগত যাই পেলে বাৰৰ তলত যাই পেলে বাৰটো লিফ্ট কৰিম আমি বাৰটো লিফ্ট কৰিলে এলবোটো অকণমান আগত আহিব বেকটো আপ হ'ব নেকটো অকণমান ডাউন হ'ব টু ষ্টেপ বেকত আহিব ৰেডি এতিয়া মই প্ৰেছ কৰিব পাৰো প্ৰেছ কৰাৰ আগতে মই ব্ৰিথটো ইনহেল কৰি লম আকৌ ইনহেল কৰিম আপোনালোকে দেখা পাইছে যে মোৰ হাতটো কিমান স্প্ৰেড কৰিছো আৰু কিমানলৈকে আনিছো তো গাইস And I don't know what to do. বাৰবেল কৰাই দেখালো আপোনালোকক নেক্সট আছে আমি ডাম্বেলতো কৰিব পাৰো ডাম্বেলত কৰি দেখুৱাই আছো আপোনালোকক কেনেকৈ পাৰফেক্টলি কৰিব লাগে আৰু কিমান তললৈকে আনিব লাগে আমি কিমান ওপৰলৈকে লিফ্ট কৰিব লাগে চাই ডাম্বেলটো ইয়াতে দিব ইয়াতে ৰাখিব দেন ব্ৰিথ ইন কৰি লিফ্ট কৰিব পাৰে শোল্ডাৰৰ ওপৰত ৰাখিব ওপৰত ৰাখিব ইয়াৰ পৰা আকৌ ইনহেল কৰিব কিমান ওপৰলৈকে লিফ্ট কৰিছে দেখা পাইছে So it is dumbbell press. So minimum 3 set. যদি আপনি beginner হয় minimum 12 to 15 reps করব পারে যদি আপনি intermediate হয় তো আপনি minimum 8 to 10 reps set to একে আছে হয়তো এটা দুটা বঢ়াব পাৰে যদি আপনি advanced training কৰি আছে advanced level হয় তো আপনি weight to increase কৰিব আৰু repetition to কমাই দিব পাৰে so guys ডাম্বেল প্ৰেছ কৰি দেখুৱালো বাৰবেল প্ৰেছ কৰি দেখুৱালো আপোনালোকক ৰুটিনটো ক'লো যে কিমানটা ৰেপিটেশ্যন কৰিব কিমানটা সেট কৰিব তো নেক্সট আমি সাইড লেটাৰেল কৰি আছো এটো আমাৰ মিডল ডেল্টৰ কাৰণে তো এটো মাসলৰ এটাই এক্সাৰসাইজ আছে এটো আছে সাইড লেটাৰেল এক্সাৰসাইজ তো এটো বহুতে ভুলকৈ কৰে তো চাই থাকক পাৰফেক্ট এক্সাৰসাইজটো কেনেকুৱা হয় তো ডাম্বেলটো লিফ্ট কৰাৰ পিছত যেতিয়া লেগৰ ওচৰত আনিব জাস্ট গ্ৰিপটো টাইট কৰি অকণমান মুভ কৰিব ৰিষ্টটো লেগটো অকণমান ওয়াইড ৰাখিব ব্ৰিথ ইন কৰি পেলাই লিফ্ট কৰিব লিফ্ট কৰোঁতে চাব যে এলবোটো ওপৰত গৈছে নাই কিছুমানৰ ডাম্বেলটো ওপৰত যায় বা ডাম্বেলটো মুভ হয় তেতিয়াহ'লে ভুল হৈ থাকে এক্সাৰসাইজটো তো এইটো সদায় ঠিক কৰিব পাৰফেক্ট কৰিব চাব আৰু ডাম্বেলটো লিফ্ট কৰোঁতে সদায় কিমান ওপৰলৈকে গৈছে সেইটো চাব শোল্ডাৰ লেভেললৈকে যাব লাগে সাইড লেটাৰেল তো এইটো এক্সাৰসাইজ আজিকালি মেচিনো ওলাইছে তো মেচিনত বেষ্ট হয় যদি মেচিন আছে মেচিনত কৰিব যদি মেচিন নাই দেন আপুনি ডাম্বেলত কৰিব পাৰে আৰু যদি ডাম্বেলো নাই আপোনাৰ তেতিয়াহ'লে
কেবল ক্ৰছ কেবল থাকে জিমত এই কেবলতো কৰিব পাৰি এইটো এক্সাৰচাইজ মই ডাম্বেল চাইড লেভেল দেখালোঁ চ' আপুনি যদি কেবলতো কৰিব খোজে তেতিয়াহ'লে মই দেখুৱাই আছোঁ কেবলত কেনেকুৱাকৈ কৰে ইয়াতে বেছি হেভি ৱেইট কৰিব নোৱাৰে হয়তো ক্ল'জ ৰাখিব গ্ৰিপটো টাইট কৰিব এলব'টো অকণমান বেণ্ড কৰিব কৰি চিধা লেগ কৰিব And I don't know what to do. Each time I এইকেইটা আছিলে এক্সাৰচাইজ শ্ব'ল্ডাৰ বেছ চ' গাইজ এইকেইটা আছিলে আমাৰ শ্ব'ল্ডাৰ এক্সাৰচাইজ ত' ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব চাই থাকিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যদি কিবা সুধিব লগা থাকে তলত কমেণ্ট কৰি সুধিব পাৰে